তো আজি পথাৰৰ মাজৰ পৰা আনবক্সিং কৰি আছোঁ। মোৰ লগত আছে চাওক এটা ৰিয়েলমি বাডছ ৱায়াৰলেছ, মানে এটা ব্লুটুথ হেডফোনছ হয়। এইটো আপোনালোকৰ সন্মুখত এতিয়া আনবক্সিং কৰিম আৰু ইয়াৰ আনবক্সিং কৰাৰ লগে লগে ইয়াৰ কোৱালিটি কেনেকুৱা, কি ফেচিলিটি আছে আৰু প্ৰাইচ কেনেকুৱা সকলোবোৰ আপোনালোকে গম পাই যাব। ঠিক আছে, এইটো চাওক এটা ৰিয়েলমি বাডছ ৱায়াৰলেছ, এইটো ব্লুটুথ হেডফোনছ হয়। ঠিক আছে, এতিয়া আপোনালোকৰ সন্মুখত এইটো আনবক্সিং কৰিম আৰু ইয়াত প্ৰথমতে দিয়া হৈ আছে চাওক, ইয়াত অলপ ওচৰলৈ আনা চাওক, ইয়াত কিছুমান কথা দিয়া হৈ আছে। তাতে মেগনেটিক কণ্ট্ৰল, এইটো চুম্বকৰ ব্যৱহাৰ কৰা হৈছে আৰু কি দিয়া হৈছে 11.2 AM বেছ ছিষ্টেম আছে, 12 আৱাৰ্ছ প্লেবেক, নেকলেছ ফ্লেক্সিবল, নেকলেছটো বহুত ফ্লেক্সিবল হয়, এইটো দি দিছে। ব্লুটুথ 5.0, ঠিক আছে, এইটো দিছে চুইট প্ৰুফ, তেনে চব দি দিছে ধুনীয়াকৈ। তো ইয়াৰ দামটো ইয়াত আপোনালোকে উল্লেখ কৰা হৈ আছে চাওক, দামটো হৈছে এইটো চাওক 1999, ঠিক আছে, ধৰক 2000 এইটোৰ দাম। এতিয়া আনবক্সিং কৰোঁ এইটো। এইটো চাওক, বস্তুটো হৈছে এইটো আৰু ইয়াৰ ভিতৰলৈ আৰু এটা বস্তু আছে। ইয়াত চাওক, এইবোৰ কিবা কিবি দি দিছে, এইবোৰ কাগজ পাতি, এইবোৰ থাকেই আৰু এইবোৰ কাম নাই। এইটো চাওক, এইটো চাৰ্জ দিবলৈ, চাৰ্জ চিষ্টেমটো চাৰ্জ দিব লাগিব, এইটো চাৰ্জ দিবৰ কাৰণে এইটো। আৰু এইটো চাওক, নিজৰ কাণ অনুযায়ী এইটো সৰু ডাঙৰ কিছুমান দি দিছে এইকেইটা, লগতে এইবোৰ। অ'কে, এতিয়া চাওক, মেইন বস্তুটো হৈছে এইটো। এতিয়া চাওক, দি দিছে চুম্বক, মেগনেটিক ছিষ্টেম হয়। অ'কে, আৰু এইটো বহুত ফ্লেক্সিবল চাওক, আৰু ইয়াত চাৰ্জ দি এইটো শুনিব পাৰে। এতিয়া কোৱালিটি কেনেকুৱা, এবাৰ ইউজ কৰা হৈছে, কোৱালিটি বহুত বেষ্ট হয় এইটোৰ, মজা লাগিব শুনি। আপোনালোকেও ল'ব পাৰে এনেকুৱা, বাছ এনেকুৱা ল'ব পাৰে। আৰু এইটো ব্লুটুথৰ লগত মোবাইলৰ লগত কানেকশ্যন কৰি ল'ব পাৰে, একো প্ৰব্লেম নাই। এইটো ৰাইট লেফ্ট হ'ব, এইটো ৰাইট। বাছ এনেকুৱা লগাব পাৰে। তাৰপিছত ইয়াত আৰু কেইটামান চুইচ দি দিছে বস্তুটোৰ, ইফালে আনাচোন। এইটো প্লাছ মাইনাছ চাউণ্ড বঢ়োৱা কমোৱা, এইটো প'জ কৰাৰ এটা দি দিছে, এইটো ফালে চাৰ্জ কৰিব পাৰে। ঠিক আছে, এবাৰ চাৰ্জ কৰিলে ধৰক 1.5 ঘণ্টামান হ'লে ফুল চাৰ্জ হৈ যাব, কিন্তু 12 ঘণ্টা যাব আৰু ফুল নন ষ্টপ শুনি থাকিলে। এইটোৱে কোৱালিটি এইবোৰৰ, ঠিক আছে, বাকী এইটোৱে। তো এইটোৱে আছিল আজিৰ আনবক্সিং ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, আৰু আজিলৈ বাই।